মোক যদি কালি সোধে আপ জুবিন গাৰ্গ কা মাৰ্ডাৰ কা কেছ মে আয়ে মই ওকে কম হ্যাঁ আয়া है यस सर हैव यू कम फॉर द मर्डर केस आई विल से यस सर व्हाट डू यू नो अबाउट द मर्डर आई डोंट नो एनीथिंग এটা মই এটা তাতে এটা ষ্টুপিড টাইপ লাগিব নাই মানুহটো চ' তাত কোনটো মানুহ লাগিব আপ জুবিন গাৰ্গ কা চাল উছ দিন থা কি নাই ৱেৰ ইউ দেয়াৰ উইথ জুবিন গাৰ্গ অন দেট ডে য়েছ সেইটো কোনে ক'ব ছিংগাপুৰত থকা মানুহকেইজনে য়েছ তো একজেক্টলি তো তেওঁলোককহে লাগে আমাক এতিয়া উইটনেছ হিচাপে বাকী আমাক লৈ যাওক উইটনেছ হিচাপে এইকেইজনৰ কাৰণে এই যিটো মানিটাৰী জুবিনৰ যিটো ঠগাই খালে সেই পইচাখিনি কেনেকৈ যেতিয়া তাত তেতিয়াখিনি আমাৰ এই বিহু কমিটি মানুহ হওক আমাক হওক বা সেই পুৰিয়ালা হওক মাছালা হওক এই পেটিজালা হওক সেইবোৰক মাতক মমৱালা হওক কিন্তু মাৰ্ডাৰ কেছটোত মই নাভাবোঁ মই ভাবোঁ এই 350টা যদি মাৰ্ডাৰ কেছত উইটনেছ যাব যায় এই কেছটো বোধহয় মইতো নাভাবোঁ মই জীয়াই থাকোঁতে দেখা পাম বুঢ়া হৈ মৰিয়ে থাকিম তাৰমানে কি ন্যায় হ'ব চ' সেইকাৰণে ন্যায়টো পাবৰ কাৰণে মই ভাবোঁ ইয়েছ এইটো সাঁথৰ মানে মই সেনেকৈ মৰি থাকিব লাগিব তাৰমানে যে কি হ'ল জুবিনৰ এইকেইজন মানুহৰ কি হ'ল নাজানো